So let's start. আজি হল মাঘ বিহু 14 জানুৱাৰী ইংলিছৰ let's talk something about anything. মাঘ বিহুৰ পৰা আৰম্ভ কৰোঁ। কি আৰম্ভ কৰিম? ৰাতিপুৱাই মই উঠলোঁ দেৰিকৈ। হিচাপত মাঘ বিহুৰ দিনাতো ৰাতিপুৱা 6টাতে উঠি গা পা ধুই মেজি পুবা যাব লাগে, কিন্তু তাৰে উল্টাটোৱে হ'ল। কিয় বা ৰাতি মইতো সোনকালে হৈছিলোঁ, উৰুকাৰ অলপমান খানা পিনা অলপ এনজয় কৰোঁতে অলপমান দেৰি হয় বাৰু। ফিৰবি ময়ো শুৱাতে 1টা পাইছে। তো সেইটো নৰ্মেলিতো আমাৰ ডেকা চামৰ কাৰণেতো বহুত আৰ্লিয়ে হয়, আৰু যিহেতু উৰুকা তাৰ কাৰণে কিছুমান চলিগিলাইতো উৰুকাৰ দিনা সেহত থাকে, ভেলাঘৰত থাকে। ভেলাঘৰত বহুত এনজয়, ৰাতিটো থাকে আৰু ৰাতিপুৱা গুচি আহে সেনেকৈ। মই থকা নাই, মানে টোপনিও ধৰিল, ৰাতি ভাত চাত খাই শুই দিছোঁ, বাদ দিলোঁ। আজি হ'ল মাঘ বিহু। উঠছোঁ মই 10:30মান বজাত। উঠি কিনে মই নুঠাৰ কাৰণ কি, একবাৰ 8:30মান বজাত সাৰিও পাইছোঁ, কিন্তু সাৰি পাই যি গম পাওঁ, মানে মোৰ ছাবকনচিয়াছ মাইণ্ডত চলি আছে এটা সপোন, বেয়া সপোন, বহুত বেয়া সপোন। তো মই সেইটো ৰিকভাৰ কৰি আছিলোঁ 1 ঘণ্টা 1.5 ঘণ্টা বিচনাতে ঘুমে। উঠি গা ধুলোঁ লাহে লাহে। যাই পাওঁতে মোৰ অলমষ্ট 10:44 হৈছে। তাতে বৰ্তমান কোনো নাই, চব মানুহ মানে জুই পুৱাই ঘৰ সোমাইছে। আৰু মই যাই থাকাতে ৰাস্তাত আমাৰ গাঁৱৰে তিৰিকেইটামানহে দেখিছোঁ, তাহোন তাৰ পৰা ঘূৰি আহি আছে। উপায় নাই, মই যাই অলপমান পুৱালোঁ মেজিটো, সেৱা কৰিলোঁ। তাৰপাছত মাহঁতো যাই আছে, মাহঁত যাই তাতে ঠগি এখানেই নহয়, তাৰে ঠগি এখন খালোঁ। সেইটোৱে মেইন আজিৰ কাহিনী। কিন্তু কেন আই চে চামথিং এবাউট ডোন্ট জাজ, ইটস জাষ্ট মাই নৰ্মেল ভিডিঅ'। মাঘ বিহু বুলি যদি মাঘ বিহুৰ কথা কওঁ, বৰ্তমান এইবাৰ মাঘ বিহুটোতো জুবিন দা নাই বুলি দুখ কৰাটো সহজ বুলি নহয়, মানে অলপতো দুখ লাগে। কিন্তু এটা ফান ফেক্ট এটা কি জানানা? কোনো এনজয় নকৰাকৈ থকা নাই, মেইন কথা সেইটো। মই যদি ক'ব যাওঁ, মই থৰি এনজয় কৰা নাই, এনজয় কৰিছোঁ। এটা মানুহ প্ৰত্যেকটো সময়তে যিহেতু মনত নপৰে, প্ৰত্যেকটো সময়তে আমি মনত কৰি থাকিম জানো? নকৰোঁ। তো কিবা আলোচনা হ'ল তেতিয়া অলপমান মনত পৰে, সেনে টাইপৰ কথা। আৰু চবেই এনজয় কৰি আছে, কোনেনো এনজয় কৰা নাই? কিন্তু সেইটো আপলোড কৰাৰ টাইমত বা এনে ষ্টৰি শ্বেয়াৰ কৰোঁতো মানুহবিলাক, তাতেহে বেছিভাগ লেখা যায় জুবিন দা বিহীন মাঘ বিহু। সেইটো পঢ়াটোৱেও মেক্সিমাম মানুহে হয় দেখোন, আৰু 2-এটা মোৰ দৰে মানুহে হয় নেকি এনে টাইপৰ। মেইনলি মই আৰ্টিকুলেট কৰিব পৰা নাই মই কি ক'ব খুজিছোঁ। একচুৱেলি মই চাই আছোঁ বহুতকেইটা ষ্টেটাছ, আৰু ষ্টেটাছত চাই আছোঁ যে মানুহে নাচিও আছে, গান গায়ো আছে, জুবিন দাৰে গান গাইছে, কিন্তু গানটো গাই আছে বহুত ফূৰ্তিত, আৰু ভিডিঅ' কৰি সেইটো ষ্টেটাছত দিয়াতে লেখছে জুবিন দা বিহীন মাঘ বিহু। হয়, সেইটোত মই এতকৈ বেছি নকওঁ। জানা মানুহগিলাই বহুত পটকৈ বুজি পায়। তো
কণ্ট্ৰভাৰ্চি কৰাৰ কাৰণে দিয়া নাই ভিডিঅ'টো নকৰোঁ এইখিনি হ'ল আজিৰ কথা মেইন কথা মাজতে এটা গান গাই দিবা পাৰোঁ মই উৰুঙা উৰুঙা মাঘৰে বিহু হেমেকা হেমেকা আজি ইমান নাগাং এটা ৰাতি হৈছে ইটছ অলমষ্ট 12 AM তো 15 জানুৱাৰী পাব এতিয়া তো মই 14 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈকে এটা ভিডিঅ' ৰেকৰ্ড কৰিছোঁ 15 জানুৱাৰীটো হ'ব অসমীয়া কেলেণ্ডাৰ মতে 1 তাৰিখ হয় না এইটো লাইক দিল্লী এটা পহৰ ইফেক্ট আহিব নেকি ৱাও এটা দেখোন অলপ বেলেগ ধৰণৰ হ'ল চিনেমেটিক এফেক্ট এটা আহিল নেকি Yes, I am talking like I am in live. I am preparing for that only. I was thinking that I am going to start a streaming YouTube channel. Recently, মই দুটা মানৰ ভিডিঅ' দেখি আছোঁ ষ্ট্ৰিমিং কৰে মই ইমান ষ্ট্ৰিমিংটো জানো আগৰ পৰা কিন্তু মানে চাই নাপাতো ইট ইজ ভেৰি বৰিং কোনে চাই নাজানো গেমিং কৰা গেলা বিশেষকৈ মানে চাই ভাল পাই চাগে মই কোনো চোৱা নাই এনাই ক্লিপ দেখা পাইছোঁ খালি এই কেৰিমিনাতে কৰে তাৰপাছত এনেকৈ গেমিং চেমিং কৰা কিছুমানে কৰে মই নাজানো ইমান নাম আৰু ফানি লাগে কিন্তু সেই বুলি এটা মানুহক 2-3 ঘণ্টা কণ্টিনিউৱাছলি চাই থকাটো সেনা নাই কি কাৰণে চাই থাকে মোৰ কাম বন নাই আৰু সি কিবা বিশেষ এণ্টাৰটেইনিং কৰিলেও বেলেগ কথা এখন সি জাষ্ট গেম খেলি থাকে কিবা কথা পাতি থাকে কোনোবাই কমেণ্ট দিলাক তাতে ৰিপ্লাই দিলাক সেইটোৱে তো সেইটো অলপমান তাতে বহি থকাটো মোৰ বস্তু নহয় কিন্তু মই ভাবছিলোঁ এই কেইদিনমান আগতে অসমীয়া ষ্ট্ৰিমিং চেনেল এটা দেখিলোঁ ধীমান নেকি ধীমান বোলা এটা মানুহ আছে ল'ৰাই আছে বহুত বেছি বয়স হোৱা নাই বাৰু মোৰ বয়সৰে হ'ব চাগে আৰু এটা বন্ধু ষ্ট্ৰীম বুলি এটা আছে তাৰ পৰা দেখি বন্ধু ষ্ট্ৰীম মই প্ৰথমতে দেখা নাই প্ৰথমতে ধীমানৰ দেখা পাইছোঁ তো সেইটো বস্তু ভালে লাগছে আৰু মাথাত আহিছে কি আই কেন डू दैट ऑल्सो मुझमें कमी क्या है वाई कैंट आई डू दैट आई कैन ऑब्वियसली डू दैट सो তাৰপিছত চালোঁ যে মোৰ ছাবস্ক্ৰাইবাৰ কিমান হাউ মাছ ছাবস্ক্ৰাইবাৰ আই হেভ তো দেখিলোঁ কি আই হেভ অনলি 19 ছাবস্ক্ৰাইবাৰ্ছ with 19 subscribers you can go live in YouTube channel so you must have at least 50 subscribers to go live and I think if I am not wrong streaming is nothing but going live with some equipment like a heavy mic and I don't know I have to search it before I call it a stream and I know how to go live that's it and I will do it very shortly if this is called live and streaming then what I am gonna say this is not live I was just recording and acting like it's live because I am not eligible yes I'm not eligible right now to go live and just preparing myself so that I can do it later and if I become very much good at camera no it's wrong don't judge at my English I'm very good at speaking English I just want to be camera friendly first so that ভাবি থাকবা লগা নহয় যাতে কি কম হেনা হেনাহান কথা তো এতিয়া সৰু সৰুকৈ কৈ আছোঁ মোৰ হাতত বা মোৰ এতিয়া বৰ্তমান একোৱেই নাই কেৱল মোবাইলটো মোৰ না
মাইক আছে, একোৱেই নাই দে, একোৱেই নাই। হ'ব কৰিম আমি, নিশ্চয় কৰিম যদি চাই মানুহ। আজিতো 10 মিনিট ভিডিঅ' কৰিলোঁ আৰু কণ্টিনিউৱাছলি আই এম স্পিকিং ইন ফ্ৰণ্ট অফ মাই কেমেৰা। A few days ago I was not able to speak anything in front of camera, and I shouldn't be so much overconfident, because if I go live then that will be different, I think. I don't know. তাতেতো কমেণ্টো আহি থাকিব, কোনোবাই গালিও কৰিব। I have to tolerate that also. Yeah, and I have to reply that also. Too much expectation. কোনোবা চাব মোৰ লাইফ। আৰু মেইন কথাটো হ'ল তাহাক দেখা পায়, ধীমান আৰু বন্ধু চিমক দেখা পায়, ডিম্পু বৰুৱাও খুলিছে এটা ষ্ট্ৰিমিং চেনেল, খুলিছে নেকি নাজানো, জাষ্ট গম পাইছোঁ আৰু। তো মই কিয় নকৰোঁ, মই কিয় কৰিব নোৱাৰোঁ, ডেটছ দ্য প্ৰব্লেম। আৰু একবাৰ যদি মই এইটো ডেভেলপ কৰিব পাৰোঁ, একবাৰ যদি মই কেমেৰা ফ্ৰেণ্ডলি হৈ যাওঁ, তাৰপিছত এইটো লাভহে, এইটো লছ নাই। তো আই জাষ্ট ৱান্ট টু লাৰ্ণ টু বি কেমেৰা ফ্ৰেণ্ডলি ফাৰ্ষ্ট। মই জাষ্ট প্ৰথমতে শিকিব খুজিছোঁ, তাৰপিছত যদি লাভ হয় লাভ হ'ব, যদি নহয়। ইমান এতে টাইম দিব লগা নাই, ইমান খৰচো নহয়। চ' ডেটছ ৱাই আই ৱান্ট টু বি কেমেৰা ফ্ৰেণ্ডলি। ইটছ ভেৰি চিপ, এণ্ড চিপ মিনছ তাৰমানে ইমান আমি খৰচ কৰিব নালাগে। আৰু এইটোৰ কেৱল বেনিফিট আছে যে তই এই কেমেৰা ক'ব পাৰা হ'লে কথা, হয় না? So that's it for today. It's already 12 minutes and I will upload this. Bye bye.